নমস্কাৰ ফ্ৰেণ্ড যিবিলাক মোৰ নতুন বন্ধু আছে ফ্ৰেণ্ড আছে যিবিলাকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব কিছুমানে মোৰ ভিডিঅ'টো চাই বাট ছাবস্ক্ৰাইব নকৰে বেয়া লাগে তেনেকুৱা কৰি কিয়নো ছাবস্ক্ৰাইব কৰিলে ভাল লাগে যে আপুনি মোৰ ভিডিঅ'টো চাইছে বা আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' মানে লাইক কৰে তেনেকুৱা ধৰণৰ অনুভৱ হয় ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰাইব কৰিব কিয়নো মই এনেকুৱা ধৰণৰ নতুন জব প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক যিকোনো যি জব হয় মই তাকে আপডেট দিওঁ মোৰ চেনেলটোত তলৰ ফালে লিখা আছে চাওকচোন ৰঙৰে ছাবস্ক্ৰাইব নামৰ অপশ্যনটোত ক্লিক কৰি দিব আৰু ঘণ্টাটো বজাই দিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো আপোনাৰ হণ্ডা ডিলাৰৰ পোষ্ট ওলাইছে চি এ এছিষ্টেণ্ট চেলছ মেনেজাৰ ওলাইছে টিম লিডাৰ ওলাইছে চেলছ কোৱালিটি মেনেজাৰ ওলাইছে ইয়াত আপোনাৰ প্ৰাইভেট চেক্টৰ জব হয় আৰু ইয়াত লোকেশ্যন জব আপুনি ক'ত কৰিব লাগিব গুৱাহাটী আছে ডিব্ৰুগড় যিখিনি গুৱাহাটীৰ ওচৰৰ পাজৰৰ আছে নগাঁৱৰ আছে কামৰূপ ডিষ্ট্ৰিক্ট আছে নলবাৰী আছে বৰপেটা আছে সেইখিনি গুৱাহাটীত পাব চাকৰি আৰু যিখিনি ডিব্ৰুগড়ত আছে ডিব্ৰুগড়ৰ ওচৰত তিনিচুকীয়া আছে তেজপুৰৰ ডিব্ৰুগড়ৰ ওচৰত সেইফালে নগাঁও আগৰ কলিয়াবৰ আছে এনেকুৱা ধৰণৰ যিবিলাক প্লেচ আছে সেইবিলাকৰ মানে ডিব্ৰুগড়ত চাকৰি হ'ব আৰু ইয়াত আপোনাৰ বাই ইমেইল পঠাব লাগিব অনলাইনত আৰু লাষ্ট ডেট 7 days থাকিব যোনদিনাৰ পৰা এপ্লাই চলিব আৰু আপোনাৰ একাউণ্টেণ্ট আছে মেল ফিমেল ইয়াত আপুনি কোৱালিফাইড হ'ব লাগিব চি এ উইথ লগত 5 years কম মানে আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কিন্তু আপুনি ব্যৱসায় গোষ্ঠীৰ একাউণ্টৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু আছে অটো টাৰেছ মেনেজাৰত আপোনাৰ এটা পোষ্ট আছে গ্ৰেজুৱেট লাগিব আৰু 4 year এক্সপিৰিয়েঞ্চ লাগিব আৰু আপোনাৰ ৰেছপনচিবিলিটি হ'ব ফৰ বাইং এজ চেলিঙত 25 পৰা 30 বছৰ আপোনাৰ বয়স তাৰে ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব এছিষ্টেণ্ট চেল মেনেজাৰ ইয়াত মেল ফিমেল ইয়াত কোনো ধৰণৰ কিমান পোষ্ট আছে একো দেখুওৱা হোৱা নাই এতিয়ালৈকে ইয়াতো গ্ৰেজুৱেট লাগে আৰু ইয়াৰ 4 year এক্সপিৰিয়েঞ্চ লাগে আপুনি পেচেঞ্জাৰ কাৰ চেলছ কৰা মানে এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনাৰ তাৰপিছত টিম লিডাৰ ইয়াত মেইল এটা লাগে মেইল আছে মেইল লাগে ইয়াত 5টা পোষ্ট আছে গ্ৰেজুৱেট উইথ 3 years এক্সপিৰিয়েঞ্চ লাগিব তাৰপিছত আছে চেলছ কনচালটেণ্ট ইয়াত আপোনাৰ 15টা পোষ্ট আছে ইয়াত আপোনাৰ গ্ৰেজুৱেট লাগে আৰু ইয়াত 1 yearsৰ এক্সপিৰিয়েঞ্চ লাগে বাট যিবিলাক নতুনকৈ ল'ৰা ছোৱালী বি এ পাছ কৰিছে সিহঁতেও এপ্লাই কৰিব পাৰিব সিহঁতেও ইণ্টাৰভিউ দিব পাৰিব যদি সিহঁতক ভাল দেখে কথা বতৰাত বা মানে ইণ্টাৰভিউ লোৱাৰ সময়ত তেতিয়াহ'লে চিলেক্ট কৰি দিব পাৰে ইয়াত এনে দেখুৱাইছে আৰু 1 years এক্সপিৰিয়েঞ্চ লাগে আপুনি ফ্ৰেছ হ'লেও পাব মানে এক্সপিৰিয়েঞ্চ নাথাকিলেও আপুনি পাব জবটো 23 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব আৰু চেলছ কোৱালিটি মেনেজাৰ এইটো ফেমেল হয় ইয়াৰ ফেমেল আপোনাৰ এতিয়া গ্ৰেজুৱেট উইথ 4 years এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ বয়সটো লাগে 25 পৰা 30 বছৰলৈ আৰু ইয়াত কোনটো মেইলত পঠাব লাগে এইটো মই চাই পেলাই অতি সোনকালে আপডেট দিম মোৰ চেনেলটোৰ যোগেৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যিবিলাকে পাহৰি যায় তলৰ ফালে লিখে ছাবস্ক্ৰাইব নামৰ অপশ্যনটোত ক্লিক কৰি দিব ফ্ৰেণ্ডসকল